So guys, good morning. Next দিনাখন মই উঠি পেলাই গা চা ধুলোঁ আৰু এতিয়া ব্ৰেকফাষ্ট কৰিম মই আৰু কালি যিখিনি হ'ল মই আপোনালোকক দেখুৱালোঁ আৰু মাৰো শ্বুট কৰি আধাখিনি হৈ গৈছে, আজিও আছে। চ' মাৰ ওচৰলৈ আজি যাম আৰু গৈ পেলাই মাৰো লগত অকণমান ফূৰ্তি কৰিম আৰু আপোনালোকে চাই থাকিব। চ' কাইলৈ মোৰ এটা শ্বুট আছে, ভিডিঅ' শ্বুট। চ' সেয়াও মই দেখাম বুলি ভাবিছোঁ। যিমানখিনি পাৰোঁ মই সিমানখিনি দেখুৱাম আপোনালোকৰ ওচৰত। তো ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ শেষলৈ। চ' গাইজ, মই এতিয়া ব্ৰেকফাষ্ট কৰিলোঁ। কৰাৰ পিছতে এতিয়া মই ঘৰত অকলে আছোঁ, মানে এনেই আছোঁ। কি অকলে আছোঁ? অকলে আছোঁ মানে কাৰণ মা নাইকিয়া, মা তাত আছে শ্বুটত আৰু পাপাও নাইকিয়া, পাপাৰ কিবা মিটিং আছে। চ' মই ঘৰত অকলে আছোঁ, বহুত বৰিং হৈ আছিলোঁ। ভাবোঁ কি কৰোঁ হ'লে ব্লগটো বহুত আধাখনীয়া হৈ আছিলে আৰু ফূৰ্তি কৰোঁ আপোনালোকৰ ওচৰত। কি ওচৰত? লগত মানে কি ক'ম আৰু, মই যেতিয়া মানে এনেকৈ ভিডিঅ' কৰোঁ বা ভ্লগ কৰোঁ মানে মোৰ কথাটো বহুত কাটিবলগীয়া হয়, মানে কাটিবলগীয়া। সেয়া দেখিছেনে? দেখিলে নহয়, এনেকৈ মানুহ আহে, কথা কয়, কিবা হয়, মানে বহুত দিগদাৰ হয়। মানে মোৰ বহুত ডিষ্টাৰ্ব পাওঁ মই যেতিয়া ব্লগ কৰোঁ আৰু ব্লগ বনোৱা সময়তে হয়। এনেই খালী একদম মই অকলশৰীয়া, কোনো নাইকিয়া, তেতিয়া একদম মই যেতিয়া ব্লগ কৰোঁ বা কিবা মই এক্টিং কৰোঁ বা কিবা মই ৰিলচ বনাওঁ, সেইটো সময়ত মানে মানুহ গোটেই মানে মোক বুজি পাইছে নহয়, মানে মই আপোনাক কি বুজাব বিচাৰিছোঁ। চ' তাৰপৰা আহিলোঁ মই ইয়াৰ পৰা যাম মই ক'ৰবাত। ইয়াতে ঠিক আছিলে, ইয়াতে ভাল আছিলে হয়নে নাই? ইয়াতে ভাল আছিলে। চ' মই মোবাইলটো মানে থৈ লওঁ, নপৰিলে হ'ল আৰু দেই। কৃষ্ণ। চ' মই ব্ৰেকফাষ্ট কৰিলোঁ। এতিয়া মই ভাবিলোঁ কি আপোনালোকৰ লগত কথাই পাতোঁ, অকণমান জমনি মই। তো ভাবিছোঁ মই কি কৰা যায়। তো মই মানে মনত আহি আছে মোৰ মাৰ কাৰণে কিবা ছাৰপ্ৰাইজ দিওঁ, মানে ছাৰপ্ৰাইজে কিবা এটা বনাওঁ। তো বনাবলগীয়া মানে মোৰ বস্তু নাইকিয়া, আনিবলগীয়া হ'লেও এইটো মানে নিদিয়ে মোক ন। তো সেইটো কাৰণেও নাইকিয়া আৰু দোকান বজাৰত একোৱেই নাইকিয়া ইফালে মানে আমাৰ ঘৰৰ ওচৰত। তো কি আনো, কি মানে দিওঁ, কি কৰোঁ মানে ভাবি আছোঁ। ৰুমটো ডেক'ৰেশ্যন কৰিবলৈতো একো নায়েই মোৰ, না বেলুনছ আছে না কিবা আছে, নাই। কাৰণ আজিকালিতো পূৰা হেভি মালেই লয় ন যেতিয়া ছাৰপ্ৰাইজ দিয়ে, কেক, ডেক'ৰেশ্যনছ বা। আৰু সেয়া কৰিবলৈতো মোৰ এতিয়া চাৰিআলি যাব লাগিব, মানে চেণ্টাৰলৈ। চ' সেইখিনি কৰিবলৈ বহুত মুখত কিবা আকৰ বাকৰ, মই ধৰিবই পৰা নাই মানে এইবিলাক ৰ'দত এইবিলাক জানো। ফটো উঠিবলৈ কিন্তু খুব ভাল হয় এইবিলাকে। বাট মই ভাবিছোঁ এই ৰুমটোতে ডেক'ৰেশ্যন কৰোঁ, বাট ডেক'ৰেশ্যন কৰিলেও লেতেৰা হৈ যাব মানে কথাটো সেইটোৱে। আৰু মই ভাবিছোঁ কিবা এটা বনাওঁ। তো মই কি বনাম সেইখিনিও আপোনাক দেখুৱাই দিম সৰুকৈ। এতিয়া এই ৰুমটোত, যোনটো মোৰতো পঢ়া ৰুম, ইমান দেখুৱাবলৈ অকণমান লাজ লাগে। পঢ়া ৰুম মানে কি হ'ব পাৰিলেও, এইটো মোৰ পঢ়া ৰুম। এয়া মোৰ কিতাপ বহী, ৰাম কৃষ্ণ, এয়া যে মায়ে দেখিলে যে মোক দিব আৰু। এয়া মোৰ পঢ়া ৰুমৰ মানে একো ধান্দা মানে নাইকিয়া, যিহেতু ধান্দা নাইকিয়া কাৰণে বেগত কিতাপ যে এয়া কিমান দিনৰ পৰা এনেকৈ বেগৰ ভিতৰতে আছে। স্কুল খুলিলে এইটো লৈ যাম, তাৰ পিছদিনাখনৰ পৰা মই পঢ়িম। চ' পঢ়াৰ দিনাখনে মই বেগৰ পৰা বস্তু উলিয়াম। আৰু আছে গৈছোঁ এতিয়া ভাত খাবলৈ মাতি আছে মানে মোক। সেয়া মই যেতিয়া মানে ব্লগটো কৰোঁ তেতিয়াহে মানে মানুহৰ পূৰা ভিৰ হয়। মই কৈছিলোঁ নহয় ভিৰ হয় বুলি। তো এইটো ৰুমততো একো ডেক'ৰেশ্যন কৰি লাভ নাই, কাৰণ এইটো বহুত সৰু ৰুম আৰু ডেক'ৰেশ্যন কৰিবলৈ ভাল নহয়। এই ৰুমটোতে যি পাৰোঁ কৰিম, বাট মই কেনেকৈ কৰিম ভাবি আছোঁ। মোৰ তাত বস্তুৱেই নাই, কিন্তু মোৰ এনেকুৱা মানে মন গৈছে ডেক'ৰেশ্যন কৰি পূৰা ছাৰপ্ৰাইজ দি, পূৰা মানে হেপী বাৰ্থডে, সেই আমাৰ বাৰ্থডে নহয় কি মানে ৱেলকাম টু হোম, সেই মাতো কিমান দিনৰ পৰা এইখন ঘৰতে আছে। চ' মানে কিবা এটা এনেকৈ যে কিবা এটা হেৰি কৰি পেলাই যে এনেকৈ যে আদৰণি দিয়ে যে এনেকৈ কিবা এইটো
এই কিবা কৰে আৰু সেইটো মানে ক'বলৈ মন গৈছে বাট মই তাত 2 দিনকৈ চাগে থাকিব লাগিব তাত ধীৰ মস্তি কৰি বাট এইখন ঘৰত গোটেই লেতেৰা হৈ যাব আৰু আইতা মানে বহুত মানে বহুত ক্লিন মানে ইয়াত থৈ লওঁ মই বহুত ক্লিন মানে কি হয় মই যদি অকণমান যদি কিবা দাগ এটা কৰোঁ সেইটো মানে আহি পালেহে মুচি দিব আকৌ মই যদি কিবা খাবলৈ মই মানে খাইছোঁ খাই পেলাই বাটতে থৈছোঁ থৈ পেলাই মানে আকৌ ল'ম মানে কিন্তু মই অকণমান বাহিৰলৈ ওলাই মানে বাথৰুমলৈ আহিছোঁ বা কিবা কৰিছোঁ বাতিটো মানে ধুই দিব আৰু মানে চাফাটো মানে পূৰা সেইকাৰণে মই ডেক'ৰেশ্যন কৰিবলৈ বহুত দিগদাৰ হ'ব এইটোৰ ঘৰত সেয়া ট্ৰেক্টৰ গ'ল নহয় সেয়া সেই কথাটো কোৱা সময়তহে মানে এইবিলাক গাড়ী ঘোঁৰাবিলাক যায় অ' যি কি নহওক এইটোৰ মতে মই ডেক'ৰেশ্যন নকৰোঁ এতিয়া মই কৰিম কিন্তু কেতিয়া কৰিম নাজানো এদিন মই কৰিম ডেক'ৰেশ্যন মাক ছাৰপ্ৰাইজ দি পেলাই এই ৰুমটোতে মই দিম নাজানো ক'ত দিম কিন্তু ছাৰপ্ৰাইজ দিম আপোনালোকে মনত ৰাখিব মই এদিন ছাৰপ্ৰাইজ দিম মই আপোনাক কথা দিছোঁ কিন্তু আজি নিদিওঁ আজিতো মই কাৰণ তাতে মই থাকিম 2 দিনমান আকৌ মানে মাৰ লগতে আকৌ আহিব লাগিব মই এইবিলাক ঠিকেই কৰিম নে মাকে আনিমে এই ঢেৰ কথা আহি পৰিব তো আজি মই নকৰোঁ চ' মই নেক্সট কেতিয়াবা কৰিম আৰু মা যেতিয়া থকা কাৰোবাৰ ঘৰলৈ যাব তেতিয়া মই ইয়াত থাকিম তেতিয়া মই কৰিম ধুনীয়াকৈ ডেক'ৰেশ্যনছ আৰু কৰাৰ পিছতে আপোনালোকক মই দি দিম ব্লগ আপোনালোকে প্লিজ চাব সেই ব্লগটো মই নাজানো কেতিয়া দিম মই মাক ছাৰপ্ৰাইজ কিন্তু আপোনাক দিম মই কথা দিছোঁ যিহেতু দিমেই মই আৰু এতিয়া মই ভাত খাওঁ আৰু যিহেতু আমি অসমীয়া মানুহ ভাত মেইন তো ভাত খাওঁগৈ তাৰপিছতে মই নাজানো কি কৰিম তাৰপিছতে মই কাপোৰ ভৰাম যিহেতু মই তাত থাকিমগৈ তো কাপোৰ ভৰাম সেয়াও মই দেখুৱাম আৰু মই কি কৰিম চাই দেখিব এতিয়া আমি খানা খাম এইফালে ভাজি আলু বেঙেনা আৰু কিবা কিবি চয়াবিন দিছে ভাজি আৰু এইফালে আচাৰ দালি ভাত চ' গাইছ এতিয়া খাম আৰু এইফালে দালিটো বাকি লৈছোঁ ভাজি পানী চানী চাউণ্ড মই আকৌ চয়াবিন খাই বেয়া পাওঁ চয়াবিন হাড় দি নথকা মাংস বুলি কয় কিছুমানে আৰু মাহঁতেও কয় হাড় দি নথকা মাংস একো মাংস নিচিনা নালাগে চয়াবিনটো চয়াবিনেই হয় আৰু ইফালে আচাৰ জলকীয়া আচাৰ মেইন জলকীয়া আচাৰ বাৰু বহুত জ্বলা একো নহয় আৰু এডজাষ্ট কৰি লওক মই বেঙেনা খাই খজুৱাইছে জিমাখন খজুৱাইছে মই মানে তেনেকৈ থাকোঁ মানে মানুহজনী ঘৰটো এনেকুৱা ভিডিঅ'টো এনেকুৱা দেই এতিয়া মুখখন দেখিছা দীঘলীয়া মুখখন আৰু কি ক'ব আৰু মই ভাত খোৱাৰ পিছত মানে বহুত ভোক লাগে ভাত খোৱাৰ পিছত মোৰ এনেকুৱা মন যায় মানে মেগী খাবলৈ চিপছ খাবলৈ চকলেট খাবলৈ বহুত মন যায় চিকেন টাইপৰ কিবা আইটেম খাবলৈ নাজানো ভাত খোৱাৰ পিছত খুব খাবলৈ মন যায় মোৰ মানে ঘৰত এনেকুৱা বস্তু এটা লাগে তো মই চাম এতিয়া ঘৰত কি কি বস্তু আছে মানে সেয়াও খাম
So guys, মানে ভাত তৰকাৰী নাখা খাম খা তৰকাৰীখন খা একো নাই এডজাষ্ট কৰিব লাগিব চ' মই ভাতটো খাই লওঁ আপোনালোকে ৰখক চ' গাইজ মই মানে ক'লোঁ ভাত আৰু নাখাওঁ বুলি ক'লোঁ যিটোহে চিৰণ দিলে ৰাম ৰাম আকৌ এবাৰ ট্ৰাই কৰি চাওঁ দি অ' আইতা ভাত আৰু নাখাওঁ কিয় খা সবিতা ইমান মৰমত কৈছে যে ভালকৈ কৈছে যে কিয় চ' গাইজ মই যিহেতু ভাত পানী খালোঁ পানী চানী খাই আহিলোঁ মই এতিয়া টেনশ্যন না ল'বা এতিয়া মই কাম এটা আছে মোৰ কি কাম চবে জানেই কি কাম এতিয়া কাম এটা আছে মানে কাপোৰ মই এতিয়া গডৰেজ খুলিম তো গডৰেজৰ পৰা চাব পাৰে গোটেই খেচনি হৈ আছে মানে একচুৱেলি কি হ'ল কালি মোৰ প্ৰগ্ৰেম আছিলে আৰু গাড়ী ঘোঁৰা যে ইমান গৈ থাকে কথাটো ক'ব নোৱাৰোঁ মানে একচুৱেলি মানে ক'ৰবাত থ'ব লাগিছিল মোবাইলটো একো নাই আপোনালোকক মই দেখুৱাই দিম মোৰ গডৰেজৰ কাপোৰ কি হৈছে গোটেই খেচনি মানে কাৰণ মা নাইকিয়া ঘৰত মই খুলিব পৰা নাই গডৰেজটো এয়া চাওক লকটো খুলিব পৰা নাই মই সেইকাৰণে মানুহে ভাত খাব লাগে ভাত খাই অকণমান দেহত বল ৰাখিব লাগে তো মোৰ ড্ৰেছৰ ইমান হেৰি নকৰিব আৰু এইটো মাৰ সৰু কালৰ মানে মাৰ যেতিয়া সৰু আছিলে মায়েও এনেকুৱা পিন্ধিছিলে আৰু ময়োতো পিন্ধিছোঁ কাৰণ কাপোৰৰ অভাৱ নাইকিয়া মই সেইটো মিনছ বুজোৱা নাছিলোঁ কাপোৰৰ অভাৱ নাই কিন্তু মই পুৰণা কাপোৰ পিন্ধি ভাল পাওঁ চ' মই পিন্ধোঁ আৰু এইটো মোৰ মাৰ পেণ্ট এইটো খুলিম খোল খাই গ'ল অকণমান মানে হেঁচি দি চব খোল খাই যায় চ' এইটো মোৰ কাপোৰ হয় মোৰ কাপোৰে ভৰি থোৱা আছে এইটো চবৰে মাৰ ভাগ পাপাৰ এইটো মাৰ এইটো পাপাৰ এইটো মোৰ ভাগ হয় আৰু এই তলৰ ফালে মাৰ কাপোৰ এইখিনি মায়ে নিপিন্ধে মানে তো কেতিয়াবা কাটচিট পিন্ধে তো এনেই মাৰ এইটো আলমাৰিত থাকে কাপোৰ আৰু এইফালে গামোচা এইটো আমাৰ খেচনি গডৰেজ চবকে মই এইটো পৰিচয় দি দিছোঁ ক্লেপ পৰিচয় কাপোৰেই নাই দেখোন নিবলৈ এইবাৰ চবটো চুটি কাপোৰ তেৰিকা কাপোৰ কি পিন্ধিম তাত মই ইয়াৰ পৰা কাপোৰ নিব নোৱাৰি মানে কাপোৰ ইয়াত ভাল কাপোৰ নাইকিয়া চ' কিবা এটা মই মেনেজ কৰিব লাগিব আৰু গাইজ মই এতিয়া কাপোৰ চাপোৰ নভৰালোঁ মোৰ মাথাটো একদম গৰম হৈ গ'ল কাৰণ কাপোৰ মোৰ নাই চ' কাপোৰ চিলাই লোৱা বুলি নাভাবিব হা এইটো ষ্টাইল হয় মায়ে মোক কৈছে মই কৈছোঁ মায়ে কিহৰ এইবিলাক কিয় এয়া চাওক অকৰ বকৰ এইবিলাক এক চিন কিবা চিন মোৰ মায়ে কৈছে কি ষ্টাইল অ' মাই গড কি ষ্টাইল এইবিলাক বা ষ্টাইলটো মানে এই কিলাকটিৰ ওচৰতো নাইকিয়া চাওক এই কিলাকটিটো মোৰ এইখিনিতে আছে এইটো কিলাকটি ওপৰত বা মই ঘৰত যেতিয়া অকলে থাকোঁ চ' মই এনেকৈ থাকোঁ অকলে নহয় মানে মাহঁত থাকিলেও পাপাহঁত থাকিলেও মই এনেকুৱাই এজনী ছোৱালী তো পূৰা ফূৰ্তিটো কৰিবই লাগিব ঘৰখনত মজা ময়ে ল'ব লাগিব ন চ' লাইট অফ কৰিলোঁ
আৰু ভাবিছোঁ মই এতিয়া কি কৰোঁ ফেচৰ কিবা স্কিনৰ কেয়াৰ লওঁ হয়নে দেখিছে মোৰ ফপৰীয়া স্কিন চ' বেয়া নাপাব ফপৰীয়া স্কিন চ' মই লগত স্কিনৰ কেয়াৰ লওঁ মই এতিয়া যিহেতু স্কিনৰ কেয়াৰ ল'ম একচুৱেলি কি হ'ল মই যেতিয়া আগতে কেয়াৰ লওঁ বুলি যদি কওঁ মানে আগতে মই স্কিনৰ কেয়াৰ লওঁ মানে কি হয় বেবী ক্ৰীম সানো তাৰপিছতে মোক বহুত মানুহে ক'লে কি বেবী ক্ৰীমটো মানে সৰু কিডছৰ কাৰণে হয় আৰু মানে তুমি অকণমান মানে যিহেতু অকণ ডাঙৰ হৈছে অকণমান বেলেগ ক্ৰীম ইউজ কৰা আৰু মানে বেবী ক্ৰীম ইউজ কৰিলে তুমি যেতিয়া ডাঙৰ হ'বা তেতিয়া তুমি যদি বেলেগ ক্ৰীম ইউজ কৰা তো বেছি তোমাৰ এফেক্ট কৰিব তোমাৰ স্কিনত তো মই চেঞ্জ কৰিলোঁ এতিয়া মই এই স্পঞ্জটো লগাওঁ আৰু এটা স্পঞ্জ আছে মোৰ এইটো ইউজ কৰোঁ মানে কিমান টেমা আছিলে মই বহুত ঘঁহোঁ এইটো স্পঞ্জ ক্ৰীম এইটো ছফ্ট স্কিন আৰু এইটো বহুত যাৰ ড্ৰাই স্কিন হয় এইটো তাৰ কাৰণে আৰু মোৰ স্কিনটো বহুত ড্ৰাই হয় চ' ইটছ ফৰ মি তো এইখিনি মই ধুনীয়াকৈ থৈ দিওঁ তাৰপৰা মা আহিলে আৰু এইফালে মানে হেৰি আছে কিবাকিবি আছে মানে কাণফুলি চানফুলি কিবাকিবি সোণৰ নহয় আকৌ সোণৰটো আকৌ এক্সট্ৰাকৈ থওঁ যে স্কিনৰ কেয়াৰ ল'ম আৰু আপোনালোকে ভাবিছে স্কিন চাগে বহুত ভাল এইটো মইশ্চাৰাইজাৰ হয় এইটো অকণ দামী হয় 500 টকা লৈছে 500 এইটো অকণ দামী হয় আমাৰ কাৰণে কিছুমানৰ কাৰণে হ'ব পাৰে দামী আৰু এইটো লৈছে 200 এই চবতে পাই যাব আপুনি দোকান বজাৰ চজাৰ চবতে পাব চ' লটাছৰ হয় ছানস্ক্ৰীম মই এতিয়া যিহেতু তালৈ যাম ছানস্ক্ৰীম থাপকৈ মাৰি যাম তো প্ৰথমতে এইটো লাগিব মোৰ হেয়াৰ বেণ্ড তো মই হেয়াৰ বেণ্ডডাল মাৰি ল'লোঁ এতিয়া মই ষ্টাৰ্ট কৰিম মোৰ স্কিন মেকআপ তো প্ৰথমতে মোৰ আহিব থাপ এইটো হ'ল জাষ্ট ক্ৰীম এতিয়া এই ক্ৰীমটো লগাইছোঁ মই স্পঞ্জৰ ইয়াহু এই ভাল লাগে ন মিউজিকৰ যে মিলাই থাপ মই তেনেকৈ কওঁ ডান এইটো মানে ছফ্ট স্কিনৰ কাৰণে হয় এইটো আমাৰ কাৰণে নহয় কিন্তু মোৰ সেইকেইটা খতম হৈ গ'ল আনিব লাগিব বাট এতিয়ালৈ মই এইটোৱেই চলাই দিছোঁ এইটো পাপাৰ হয় মনে ইউজ কৰিছোঁ পাপা নাইকিয়া ঘৰত সেইবাবে পাপা আহিলে মই সোমোৱাই থ'ব লাগিব এতিয়া আহিছে মইশ্চাৰাইজাৰ 500 টকা দামীটো এইটো মানে মায়ে খুলি দিয়ে তো হাতত ক্ৰীম লগাইছোঁ কাৰণে কিছু দি যাব পাৰে বাট নহয় তাই কি মাৰে মানে নোৱাৰি গাইজ অকণ ৰখি লওঁ চ' গাইজ মই বহুত ট্ৰাই কৰিলোঁ খুলিবলৈ বহুত বেছিকৈ কিন্তু মোৰ হাত বিষাই গৈছে এইটো খুলিলে ফাইনেলি ক্লাপ খুলি গ'ল পেলাই অকণমান ক্ৰীমটো নাই যে ক্ৰীমটো কি হৈছে ক্ৰীমটো আছিলে ক্ৰীম মানে বহুতখিনি আছিলে এবাৰ মনে এসোপা লেপিলোঁ সেইটো কাৰণে মানে মায়ে গম নোপোৱাকৈ মই বহুত লেপিছিলোঁ এবাৰ তো মানে স্কিনটো ভাবিছিলোঁ এদিনতে চাগে বগা হৈ যাব নেকি মোৰ স্কিন বাট নহ'লে মইশ্চাৰাইজাৰ যিহেতু পূৰা কোমলকৈ এনেকৈ কিছুমান স্কিন এনেকৈ মাৰে নহয় খুব বেছি ভাল লাগে বাট মই থাপ এনেকৈ মাৰোঁ হৈ গ'ল ৰাতি কি কৰিব আপোনালোকে এনে ক্ৰীম সানিব নহয় মইশ্চাৰাইজাৰ যি পায় ক্ৰীম সানিব আৰু তাৰ লগতে পাউডাৰ এসোপা লৈ পেলাই মাৰি থৈ দিব ৰাতিপুৱালৈ আপুনি পূৰা সুন্দৰী পমিলি হৈ যাব
সো এইখিনি মই সানিলোঁ মানে এইখিনি মানে এটা সানিছোঁ এতিয়া আৰু ঘৰত তেনেকুৱা বস্তু সানিবলৈ নাই কিয়া তো এইখিনিকে থাকিব এতিয়া সানিম ছানস্ক্ৰীম বাট এতিয়া মইশ্চাৰাইজাৰটো মই অকণমান সানি লৈছোঁ যিহেতু অকণমান নাই ইয়াৰ ওপৰত লেপি দিওঁ যি হ'বা দেখা যায়গা মই এনেই ক্ৰীমৰ লগত মানে ছানস্ক্ৰীম নলগাওঁ বাট এইবাৰ ফাৰ্ষ্ট টাইম মই ক্ৰীমৰ লগত ছানস্ক্ৰীম লগাম ছাপ ৰাম এইবিলাক মানে সঁচাকৈ আৰু দেই অসম জাতি পোৱালিবিলাক এইবিলাক নিজকে ইমান বেয়াকৈ নক'বা বগা হৈছেনে গাইজ ছানস্ক্ৰীম মই গৈ দিলে বগা হৈ যাওঁ তাৰপিছতে যেতিয়া মই ক'ব পাৰোঁ একদম কলীয়া হৈ আহোঁ কাৰণ ছানস্ক্ৰীমে মোক কামতে নিদিয়ে হা ছানস্ক্ৰীমে মোক কামতে নিদিয়ে কিন্তু এটা ছানস্ক্ৰীম আছিলে মোৰ বহুত ভাল সেই ছানস্ক্ৰীমটো মই আনি দিছোঁ মোৰ এতিয়াও আছে লাইকমি এইটো ছানস্ক্ৰীম লাইকমি এই ছানস্ক্ৰীমটো মোক বহুতেই কামত দিছিলে এটা সময়ত বাট এতিয়া মই এয়া ওলাইছে গাইজ ওলাইছে ফাক ওলাইছে মই এতিয়া গহিম এইটো ছানস্ক্ৰীম দুটা ছানস্ক্ৰীম লেপিছোঁ বাট কামত দিয়ে নিদিয়ে দেখা যায়গা মই অকণ বগা হৈছোঁ গাইজ চাওক স্কিনটো বগা হৈছে ন গাইজ মা এনেকৈ যদি মই আৰু সদায় গহি বগা হৈ যাওঁ ন বহুত ভাল হ'ব কিন্তু মাহঁতে কয় যিমান যি হ'লেও হা এস্পলিন বৰলিন গহিবি কিন্তু মই নগহোঁ মই আগতে গৈছিলোঁ বেছি ক'লা হৈ গ'লোঁ মই গহি পেলাই আৰু এস্পলিন এইটো বৰলিন এস্পলিনটো আছিলে সেইটোৱে মোকতো আৰু বেছি ভটনি কৰি পেলাই চ' সেইটো আৰু মই চাওঁ এইবিলাক এইটো বড়ো প্লাছ হয় এইটো বৰলিন এইটো মই ঘঁহিছিলোঁ এইটো শেষ কৰি পেলাই যে ঘঁহি পেলাই মানে মোক টোকামুটি কি হৈ গ'ল পেলাবলৈ মানে অকণ দুখ লাগে এইবিলাক মানে নেপেলাওঁ এইটো আছে বাৰু তেতিয়া এইটো নেপেলাওঁ এইটো অকণ আছে আকৌ দেই এনেকৈ উলিয়ালে পূৰা ওলাই যাব বাট যি কি নহওক এইবিলাক দেখিছেনে এইবিলাক চব মাৰ বস্তু ইয়াৰ পৰা যদি এটা বস্তু যদি নাইকিয়া হয় পিছদিনাখন মোক ঠাপ পূৰা জুলাই একদম আৰু মই এতিয়া সানিম হোৱাইট কালাৰ কাজল চ' গাইজ মই এনেই হোৱাইট কালাৰ কাজল মই তেনেকৈ নঘহোঁ তো হোৱাইট কালাৰ কাজল ঘঁহিম ন ইয়াত ভালকৈ দেখা নাইকিয়া লাগিছে নেকি অলপ আন্তাজত মই গহিছোঁ দেই গাইজ আন্তাজত অকণ লাগিছে ন মই যে হোৱাইট কালাৰ গহিলে যে কিবা ভূত লাগে মানে এইটো চকুত লাগিলে এইটো চকুত নালাগিলে ন মই এইবিলাক নগহোঁ দেই গাইজ মোৰ মানে কি হ'ল আজিকালি মেকআপ কৰিলে একদম মন নাযায় নিজেই তো মই এইখিনি হৈ যাব আৰু এইখিনি একো নকওঁ অকণমান বিউটিফুল হৈ লওঁ হা বিউটিফুল গাইজ মই অকণমান লিপষ্টিক ঘঁহি লওঁ লিপষ্টিকটো হ'ল এইটো তো মাৰিলোঁ হয় মই যে কেমেৰাটো ধৰিব পৰা নাই
মাই গড ইমান লাগি গ'ল so guys guys done I have done নাই মৰা বাৰু দেই ইমান okay done লিপষ্টিক নলগালোঁ একো নাই মই ভেচলিন লগাম ভেচলিনটো বহুত ভাল হয় আমাৰ গান সেয়া মই যেতিয়া ভিডিঅ' বনাওঁ এইবিলাক থাকে আৰু এডজাষ্ট কৰি দিব হা প্লিজ বেয়া নাপাব পিকনিকি গৈছে পিকনিকি আমি গ'লোঁ এতিয়া আৰু যাব লাগে যদি যাম কাৰোবাৰ লগত মাতিব দেই যদি যাব লাগে এইখিনি মই এতিয়া সামৰি থৈ আহোঁগৈ মা আহিলে এয়া বস্তু পূৰা চক হ'ব লাগিব নহয় চ' আপুনিও আহক মোৰ লগত চ' এয়া মই বস্তুখিনি থৈ লওঁ আৰু এইবিলাক বস্তু থৈ লওঁ মোৰ জেগাই জেগাই এতিয়া গাইজ আমি ব'লক মোৰ যিটো মোৰ ৰুম আছে আৰু ইয়ালৈ আহিলোঁ মই ড্ৰয়িং ৰুমলৈ আহিলোঁ চ' গাইজ মই সকলোবোৰ মানে ক্লিন আপ কৰিলোঁ যিহেতু ফেচ ये हमारा जो है इसलिए এইটো কি বুলি কয় তুমিতো মই মাক মা চুলিত ঘঁহাটো গহিলানে বুলি কৈহে কওঁ কিবা এটা কয় মোৰ মনলৈ অহা নাই মোৰ কাৰণে এক্টিং মেইন ডান্স মেইন আৰু মই চুলিখিনি পকাই থৈ দিলোঁ কাৰণ মই ঘৰত এনেকৈয়ে থাকোঁ এয়া ওলাই যায় এইবিলাক মানে মই কাটিছোঁ ন এইবিলাক নোলাবনে চিমৰন বৰা হয় ন মই আৰু এতিয়া মই ভাবিছোঁ মোৰ নখৰ কাৰণে নখ শুই আছে আয়ো মই এতিয়া মই নখৰ কাৰণে এতিয়া মই মুচি ল'ম নখটো মুচি ল'ম আৰু নখটো মই চিম্পল কৰি দিম মই নেলপলিছ নকওঁ দেই চ' এইটো মোৰ হয় ৰিমুভেল চক হেতু চ' গাইজ মই মুচি ল'ম এতিয়া দেই গাইজ বেয়া নাপাব কোনেও একো নুমুচা হ'ল যে কিয় কি হৈছে হা কি হৈছে কি গালি পাৰিছে অকণমান নুমুচে বোলো অকণ মুচিছে আৰু বেছি হৈছে চ' গাইজ মোৰ মানে এনেকৈ মানে থাকিলে মানে ভাল লাগে মানে মাহঁত নাথাকিলে দেউতা নাথাকিলে মানে পাপা নাথাকিলে হেৰি হয় মানে ভাল নালাগে মানে মই কিনো কৰিম আৰু টিভি চাবলৈ মানে কাৰ্ড নাই কাৰণ কাৰ্ডটো মানে ভৰালে মোৰ টিভি নাচাওঁ টিভি চাবলৈ সময় নাহে মানে সেইকাৰণে টিভিত কাৰ্ড নভৰাই আৰু মোবাইলটোকো মোৰ একো নেট চেট নাই চাই থাকিবলৈ তো সেইটো কাৰণে মই এনেকৈ ভিডিঅ' গেম বনাইছোঁ আৰু মাহঁত আৰু আইতাতো মানে এনেকৈ থাকে ন মানে এতিয়া আইতাত মানে হেৰি হৈছে ন বয়স হৈছে তো ফূৰ্তি ফাৰ্তা এনেকৈ কৰি নাথাকে আৰু মই মানে ছোৱালীজনী খুব ফূৰ্তি ফাৰ্তা কৰি থাকোঁ চ' এনেকৈয়ে মানে থাকোঁ আৰু
আৰু মানে ভিডিঅ' চিডিঅ'কে বনাই থাকোঁ আৰু জমনি কৰি তো প্লিজ এনেকৈ থাকি মানে ভাল লাগে আৰু আপোনালোকে বেয়া নাপাব দেই তো মই এতিয়া নেল পলিচ 2টা আঙুলি গুচি গ'ল এতিয়া 3 নম্বৰ আঙুলিটো মই মুচি আছোঁ চ' গাইজ পাপাও বহুত মানে বহুত দেৰি হৈ গ'ল অহা নাইকিয়া মানে পাপাই কৈছিলে আধা ঘণ্টা লাগিব চ' গাইজ মই বহুত টাইম ৰখিব লাগিব মানে ঘৰত বহুত বেয়া লাগিছে মানে মালৈ মনত পৰি আছে মায়ে তাত শ্বুট কৰি আছে আৰু মই ঘৰত এনেকৈ বহি আছোঁ কাম বন নথকাকৈ তো মোৰো চাবলৈ মন যায় মোৰো ফূৰ্তি কৰিবলৈ মন যায় ধেৰ মানুহ থাকে ন মায়ে বহুত ভাল এক্টিং কৰিছে বুলি মই শুনিছোঁ মানে বাট মই গালি দিওঁ কাৰণে মায়ে আজি ভাল এক্টিং কৰিছে মানে মোৰ মতে ভাল এক্টিং কৰিছে মায়ে কৈছে কি মই নাই কৰা ভাল এক্টিং এনেকৈ কৈ আছে কিন্তু মই ভাবিছোঁ মই ভালেই মানে মায়ে ভালেই এক্টিং কৰিছে কিন্তু মই মাক বহুত গালি দিছিলোঁ মা তুমি কিয় স্ক্ৰিপ্টখন মুখস্থ কৰা নাই মানে মায়ে একচুৱেলি মানে মোৰ লগত বহুত লাগি থাকে তো মায়ে সময় নাপায় ন স্ক্ৰিপ্ট মানে পঢ়িবলৈ স্ক্ৰিপ্টখন একচুৱেলি এসপ্তাহ আগতে দি থোৱা আছিলে মানে শ্বুটটোৰ মানে লাইক 20 তাৰিখ মানে দিছে আৰু আমাৰ শ্বুট মানে যোনটো কৰিব শ্বুট কালি আৰু আজি মানে 28 আৰু 29 চ' মাক মানে বহুত আগতীয়াকৈ দি থোৱা আছিলে আৰু মায়ে সময় পোৱা নাছিলে কৰিবলৈ তো মাক মই কওঁ মা তুমি কিয় সময় উলিয়াই নোলোৱা মাৰতো ঘৰৰ কাম থাকে তাৰ পাছত মোৰ লগত লাগিব লাগে মোৰ ড্ৰেছ চেছ বিচৰা তাৰপিছতে খোপা চুলি তুলি মেকআপ আৰ্টিষ্টৰ পৰা ফটোগ্ৰাফাৰৰ পৰা বহুত টেনশ্যন থাকে চ' মায়ে মানে বহুত মেনেজ কৰিবলগীয়া হয় তো মই এইটো কাৰণে বহুত বেয়াও লাগে আৰু এনেকৈ কৰি থাকে কাৰণে মানে আমি এনেকৈ বহুত মানে মিলিজুলি থাকোঁ কাৰণে ভালো লাগে মানে চবেই একদম একেলগতে টাইম দিওঁ আৰু পাপাও বহুতখিনি কৰে তো সেইকাৰণেও ভালো লাগে মানে তো সেয়াই আৰু এনেকৈ থাকিলে ভাল লাগে তো মায়ে এতিয়া শ্বুট কৰি আছে তো আৰু যাতে এইখন চিনেমা আপোনালোকে মৰম চৰম দিয়ে আৰু ন মৰম পানীকণ দিয়ে আৰু মৰম পানী নহয় মৰম চেনেহে আদৰি ল'ব আমাৰ এই শ্বৰ্ট ফিল্মখন আদৰি ল'লে মই খুব বেছি ভাল পাম লগতে মোৰ চেনেলটো অকণমান ছাবস্ক্ৰাইব কৰি দিব মোৰো অকণমান ছাবস্ক্ৰাইবাৰ লাগে নহয় জানো এতিয়া অকণ বহুত কমি আছে ছাবস্ক্ৰাইবাৰ মানে ৱাচিং টাইমটো বহুত কমি আছে তো প্লিজ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব প্লিজ মই ঘৰত নথকাৰ দিনা চিমৰণে এনেকৈ দিনটো পাৰ কৰিছিল তাই আপলোড কৰিবলৈ দিয়া নাছিল কিন্তু মোৰ ভিডিঅ'টো চাই কিবা এটা ভাল লাগিল সেইবাবে মই শ্বেয়াৰ কৰি দিলোঁ